Hello dear students. মই সৃষ্টি ছাৰ আৰু তোমালোকে চাই আছা সৃষ্টি ছাৰছ ক্লাसेस। আজি মই ক্লাস 12 নম্বৰ চেপ্টাৰ ফিজিক্সৰ তাৰে যে থমসনছ মডেল এটা আছে সেইটোৰ ওপৰত মই তোমালোকৰ লগত আলোচনা কৰিম আৰু তোমালোকক মই বুজাই দিম। তোমালোকে বুজি গৈ থাকিব লাগিব। চাবাচোন চেপ্টাৰ নম্বৰ परमाणु ইয়াৰ ওপৰত মই অলপ বুজাই দিম। চাবচোন প্ৰথমতে পৰমাণুৰ যে আৰি প্ৰথমতে দাঙি ধৰিছিল কোনে সেইটো তোমালোকে জানিব লাগিব। পদাৰ্থ বিজ্ঞানী এজন আছিল, তেওঁৰ নাম আছিল জে থমসন। কিমান চনত দাঙি ধৰিছিল? 1898 প্ৰথমবাৰৰ বাবে তেওঁ পদাৰ্থৰ পৰমাণুৰ কেনেকুৱা ষ্ট্ৰাকচাৰ কেনেকুৱা পৰমাণু এটা কেনেকুৱা তেওঁ মানুহৰ মাজত তাৰমানে দাঙি ধৰিছিল। এতিয়া চাবা তোমালোকে এওঁৰ মতে জে থমসনৰ মতে এওঁ কি কৈছে, এইটো ধৰাচোন তোমালোকে যদি পৰমাণু বুলি ধৰি লোৱা, এইটো পৰমাণু, ঠিক আছে। এওঁ কি বুলি কৈছে পৰমাণুটো? এই যিখিনি ভিতৰৰ যিখিনি বগা অংশ আছে এই গোটেইখিনি কি বুলি কৈছে? তেওঁ কৈছে ধনাত্মক, পজিটিভলি চাৰ্জ। এইটো কি বুলি কৈছে? ধনাত্মক আয়ন বুলি কৈছে। ঠিক আছে। তাৰপিছত ইয়াৰ মাজত কম সংখ্যক তাৰমানে এনেকুৱা হয় কম সংখ্যক কি থাকে বুলি কৈছে? তেওঁ কৈছে যে নেগেটিভলি চাৰ্জ পাৰ্টিকলছ। ঋণাত্মক বুলি কৈছে। কিমান চনত কৈছিলে? 1898। কোনে কৈছিলে? জে থমসনে কৈছিলে। কি বুলি কৈছিলে? কৈছিলে যদি পৰমাণু এটা এনেকৈ চোৱা যায় তেতিয়াহ'লে পৰমাণুৰ ভিতৰৰ গোটেইখিনি অংশই ধনাত্মক আয়নে আৱৰি থাকে, ধনাত্মক আয়নে বিতৰিত হৈ থাকে, গোটেইখিনি ধনাত্মক আয়ন আছে। তাৰপিছত কি কৈছে? এই ধনাত্মক আয়নৰ মাজত কম সংখ্যক কি কৈছে? এই কম সংখ্যক ঋণাত্মক আয়ন এনেকৈ থাকে, ইলেক্ট্ৰন ঋণাত্মক আয়ন এনেকৈ থাকে বুলি তেওঁ কৈছিল। এই যে থমসনৰ এই মডেলটোক কি বুলি কোৱা হয় গম পাইছানে? জে থমসনৰ এই মডেলটোক প্লাম পুডিং মডেল, প্লাম পুডিং আৰি বা মডেল বুলি কোৱা হয়। কিহৰ কাৰণে কৈছে? নামটো বহুত ধুনীয়া লাগিল, প্লাম পুডিং মডেল নামটোৱে ধুনীয়া। জে থমসনৰ যিটো নাম আছে সেইটো আমার ভাল লাগিছে। প্লাম পুডিং মডেল মানে অলপ বেলেগ ধুনীয়া টাইপৰ নাম। কিয় কৈছিল? তাৰ কাৰণ আছে। তোমালোকে তৰমুজ দেখিছা, এতিয়াতো এভেইলেবল হৈ আছে মাৰ্কেটত। এই প্লাম পুডিং মডেলৰ নামটো দিয়াৰ কাৰণ হ'ল তৰমুজ এটা, ৱাটাৰমেলন যে আছে তৰমুজ এটা কি কৰিছে মাজেৰে এনেকৈ তেওঁ কাটিছিলে, মাজেৰে এনেকৈ কাটি দিলে। কাটি পেলাই কি কৰিলে? কাটাৰ পিছত কেনেকুৱা হ'ল চাবাচোন। এনেকুৱা এইটো তৰমুজ হয়নে? এনেকুৱা এইটো তৰমুজ, ঠিক আছে। ইয়াক কি কৰিলে? মাজেৰে এনেকুৱাকৈ কাটিলে। মই তোমালোকক দেখাই দিম, গোটেইখিনি তন্নকৈ দেখাই দিম। কাটাৰ পিছত এই পাৰ্টটো যদি এনেকুৱাকৈ দিয়া, চাবাচোন এনেকুৱাকৈ এই পাৰ্টটো যদি দিয়া পেলাই এনেকুৱা গুচি গ'ল, এইটো সন্মুখৰ পাৰ্টটো। ইয়াতে এইখিনি কি গোটেইখিনি ৰঙা থাকেনে? এইখিনি ৰেড কালাৰ খোৱা অংশ ফ্ৰুটি পাৰ্ট, এইখিনি ইয়াক কি বুলি কৈছে? ধনাত্মক বুলি কৈছে। গোটেইখিনি ধনাত্মক আয়ন। আৰু ইয়াৰ মাজত চাবাচোন তোমালোকে তৰমুজৰ মাজত কিছুমান গুটি থাকে, ব্লেক বা ব্ৰাউন কালাৰৰ কিছুমান কি থাকে? এই গুটি এনেকুৱাকৈ থাকে, বীজ। এইখিনি ঋণাত্মক আয়ন। এই যে তেওঁ তৰমুজৰ লগত যে তুলনা কৰিলে, এই যে আমাৰ মানুহবিলাকৰ মাজত তেওঁ ক'লে বহুত বছৰ এইটো কিন্তু চলি থাকিলে। মানুহবিলাকৰ মাজত এনেকুৱাকৈ কি কৰিছে? এইটো যে এটমৰ যেটো ষ্ট্ৰাকচাৰ তৰমুজ কাটি পেলাই তেওঁ মানুহবিলাকৰ কাৰণে কৈ দেখালে যে এটমটো সচৰাচৰ দেখাত এনেকুৱা তৰমুজ এটা কাটি চালে যেনেকুৱা হয় তেনেকুৱা। এতিয়া মই তোমালোকক বস্তুটো
দেখাই দিছোঁ দিয়াচোন তৰমুজ এটা চাবাচোন তোমালোকে এইটো ধৰাচোন তৰমুজ এইটো সৰু এতিয়া আৰু মই সৰুকৈ আনিছোঁ এইটো ইয়াক মাজেৰে এনেকৈ কাটিব লাগিব হা এনেকৈ কাটি পেলাই তোমালোকক মই দেখাই দিম এতিয়া প্ৰেক্টিকেলি দেখাই দিম লাইফ টাইম তোমালোকৰ মনত থাকিব হয় কাৰণ টিচাৰে পঢ়ালে মই শুনিছোঁ কমেণ্টটো পাইছোঁ যে বহুত ভাল লাগে অলপমান মই কষ্ট কৰি পঢ়াওঁ প্ৰেক্টিকেলি পঢ়াওঁ যে এবাৰ বস্তুটো যদি তোমালোকে পঢ়া তোমালোকৰ যাতে মনত থাকি যায় ঠিক আছে এইটো এতিয়া মই এনেকৈ কাটিম ঠিক আছে কাটাৰ পিছত তোমালোকক মই দেখাম যে ইয়াত চাবা এতিয়া তোমালোকে এই বস্তুটো তোমালোকে নিশ্চয় দেখিছা এনেকৈ কাটাৰ পিছত তোমালোকে দেখিছা এই যে ৰঙা অংশখিনি আছে তেওঁ ৰঙা অংশখিনি কি বুলি কৈছিলে ৰঙা অংশখিনি কৈছিলে যে এইখিনি ধনাত্মক বুলি কৈছিলে আৰু ইয়াতে যে আছে ব্লেক আৰু ব্ৰাউন কালাৰৰে এইখিনি তেওঁ ঋণাত্মক বুলি কৈছিলে ইলেক্ট্ৰন বুলি কৈছিলে চাবাচোন তোমালোকে এটা বস্তু চোৱা এই ৰঙাখিনিৰ তুলনাত এইখিনি বহুত কম কিন্তু ৰঙাখিনি বেছি স্পেচ কভাৰ কৰি আছে আৰু তেওঁ কৈছিলোঁ যে ধনাত্মকে গোটেইখিনি স্পেচ কভাৰ কৰি থাকে গোটেইখিনি ঠাই আগুৰি থাকে হয় আৰু এই ঋণাত্মকক কম সংখ্যক থাকে বহুত কম সংখ্যক আছে গুটিবিলাকক তেওঁ কি বুলি কৈছিলে ঋণাত্মক বুলি কৈছিল ইলেক্ট্ৰন বহুত কম সংখ্যক ঠাই আগুৰি থাকে এই মডেলটোৰ কাৰণে সেইকাৰণে এই মডেলটোৰ নামটো কেনেকৈ আহিছে প্লাম পুডিং মডেল বুলি আহিছে কেইবছৰো চলিছে একদম ধুনীয়াকৈ মানুহে মানি লৈছে কেইবছৰ চলিছে তাৰপিছত চাবা প্ৰব্লেম ক'ত আহে ঠিক আছে প্ৰব্লেমটো ক'ত আহে তোমালোকে এতিয়া চাবা মই তোমালোকক বুজাই দিম যে এইটো চলিল মানুহ মানি ল'লে এই যে থমছনৰ একদম সাধু কথা টাইপ আৰু ফিজিক্স তোমালোকে টান বুলি কোৱা সকলোৱে টান বুলি কোৱা একো টান নহয় একদম বহুত ইজি মই অলপ বহুত ইজিকৈ বুজোৱাৰ কাৰণে চেষ্টা কৰিম তোমালোকে খালি কি কৰিব লাগিব মনোযোগ দিব লাগিব ঠিক আছে এতিয়া তোমালোকে চাবাচোন যে থমছনৰ এজন কি আছিল গম পাইছা ষ্টুডেণ্ট এজন আছিলে আৰ্নেষ্ট ৰাদাৰফোৰ্ড তেওঁ কি কৰিলে সেম এমৰ যিটো লেবৰেটৰী আছিল গৱেষণা আছিল তাতে কি কৰিলে গৱেষণা কৰিলে পাৰমিশ্যন দিলে বোলে মই এনেকুৱাকৈ কি কৰিছোঁ পদাৰ্থৰ যে পৰমাণুৰ কি কৰিছোঁ এটমৰ ষ্ট্ৰাকচাৰ এটা এনেকুৱাকৈ মানুহৰ আগত দিলোঁ এনেকুৱাকৈ মই যুক্তি দাঙি ধৰিলোঁ এনেকুৱাকৈ মই এক্সপেৰিমেণ্ট মডেলটো দাঙি ধৰিছোঁ এতিয়া তুমি তাৰ ওপৰত ফাৰ্ডাৰ ষ্টাডি কৰা গৱেষণা কৰা আৰ্নেষ্ট ৰাদাৰফোৰ্ডে কি কৰিলে এই বস্তুখিনি তেওঁৰ যে শিক্ষাগুৰু আছিলে তেওঁ সেই লেবৰেটৰীতে বস্তুটো কি কৰিলে ষ্টাডি কৰিবলৈ আৰম্ভ কৰিলে কিন্তু এই ৰাদাৰফোৰ্ডে যেতিয়া ষ্টাডি কৰিলে তেওঁ গম পালে যে এই যিটো তেওঁৰ শিক্ষাগুৰু যে থমছনে যিটো কৰিছিল সেইটো কি সম্পূৰ্ণ ভুল যে থমছনে কৈছে গোটেইখিনি ধনাত্মক আয়ন আছে আৰু ইহঁত কৈছে মাত্ৰ মাজত অলপ ধনাত্মক আয়ন থাকে তাতে সেই ইয়াতে তাৰমানে থুপ খাই থাকে গোটেইখিনি ভৰ ইয়াতে এইটো ধনাত্মক আয়ন টোটেলি উল্টা হৈ গ'ল তাৰপৰা এইটো কি হৈ গ'ল এইটো গ্ৰাহ্য নহ'ল এইটো কি গ'ল এই এক্সপেৰিমেণ্টটো কি হৈ গ'ল প্লাম পুডিং মডেলটো কি হৈ গ'ল ফেইল হৈ গ'ল তাৰপিছত তাৰমানে কি কৰিলে বিভিন্ন ধৰণৰ যুক্তি দিলে বিভিন্ন ধৰণৰ তাৰমানে তেওঁ এক্সপেৰিমেণ্ট কিছুমান কৰিলে তাৰমানে সোণৰ পাত লৈ পেলাই জিংক ছালফেটৰ কিছুমান হেৰি লৈ পেলাই তেওঁ এটা পৰীক্ষা এটা কৰিলে যে আলফা কণাত যেন বিশ্বৰি কেনেকৈ হয় তেওঁ ৰাদাৰফোৰ্ডে সেইটোৰ ওপৰত কি কৰিলে ষ্টাডি কৰিলে তেওঁ এটা মডেল দাঙি ধৰিছিলে যে এই মডেলটো যে ফেইল হ'ল এই মডেলটো এনে ক'লেতো নহ'ব যে এই মডেলটো ভুল হৈছে এই মডেলটো যে ভুল হৈছে কিয় ভুল হ'ল তেওঁ সম্পূৰ্ণ দাঙি ধৰিছে ঠিক আছে এইটো মডেলটো আছিল আমাৰ যে থমছন প্লাম পুডিং মডেল এইটো ভুল বুলি আখ্যা দিয়া হৈছে নেক্সট মই তোমালোকক কি কৰিম এই আৰ্নেষ্ট ৰাদাৰফোৰ্ডে নেক্সট ক্লাছত আৰ্নেষ্ট ৰাদাৰফোৰ্ড তেওঁ কি এক্সপেৰিমেণ্ট কৰিলে তেওঁ কি পালে তেওঁ পদাৰ্থৰ যে পৰমাণু এটা ষ্টাডি কৰিলে পৰমাণুটো কেনেকৈ দেখিবলৈ কেনেকুৱাকৈ তেওঁ পালে বা আমাক কেনেকুৱাকৈ তেওঁ কৈছে যে পৰমাণুটো দেখাত কেনেকুৱা তেওঁ কৈছে পৰমাণুটোৰ ভিতৰ ভাগ মেক্সিমাম খালী বুলিয়ে কৈছে মাজত খালী তাৰ কি আছে ধনাত্মক আয়ন থাকে সেইখিনিয়ে বুলি কৈছে আৰু বহুত আছে তাৰে কিছুমান তাৰমানে যিখিনি কনক্লুজন আছে যিখিনি তাৰমানে আমি সিদ্ধান্ত তেওঁ দিছে সেইখিনি নেক্সট ক্লাছত আমি আলোচনা কৰিম ঠিক আছে নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা যে থমছনৰ মডেলটো মই আকৌ এবাৰ তোমালোকক জাষ্ট এবাৰ কৈ দিছোঁ যে থমছনৰ মডেলটো আছিল কেনেকুৱা প্লাম পুডিং মডেল বুলি কোৱা হয় তৰমুজৰ লগত তুলনা কৰিছিলে তেওঁ গোটেইখিনি কি আছে ধনাত্মক আয়নে আৱৰি আছে যে থমছনৰ মতে গোটেইখিনি কি আছে ধনাত্মক আয়নে আৱৰি আছে আৰু মাজত কম সংখ্যক কি থাকে ঋণাত্মক আয়ন থাকে ঠিক আছে এইটো আছিল আমাৰ আজি কেনেকুৱা এটমছৰ প্ৰথমবাৰৰ বাবে তেওঁ দাঙি ধৰিছিল 1898 যে থমছনে আৰু সেইটো ভুল বুলি পৰিগণিত হ'ল ঠিক আছে এইখিনি আছিল আজিৰ ক্লাছটো তোমালোকক বুজাব লগা কথা তোমালোকক বুজাবলগীয়া কথাখিনি মই বুজাই দিলোঁ এতিয়া তোমালোকৰ মেইন কাম কি তোমালোকে কপি পেন লৈ তোমালোকে বস্তুখিনি নোট ডাউন কৰিব লাগিব আৰু ইয়াৰ পিছত মই তোমালোকক নেক্সট ক্লাছত এওঁৰ এক্সপেৰিমেণ্টটো তোমালোকৰ ওচৰত মই দাঙি ধৰিম তোমালোকক মই বুজোৱাৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ মেইন কাম হ'ল কি তোমালোকে এতিয়া
এই বস্তুখিনি নোট ডাউন কৰিব লাগিব, বুজিব লাগিব, ক্লাছবিলাক ভালদৰে চাব লাগিব। লকডাউন বুলি তোমালোকে আৰু সময় নষ্ট নকৰিবা, টাইমটো কাৰো কাৰণে ৰৈ নাথাকে, ভালদৰে পঢ়িব লাগিব। সময়টো এবাৰ যোৱাৰ পিছত তোমালোকে সময়টো দুনাইবাৰ ঘূৰাই নাপাবা। আশা ৰাখিছোঁ এইটো ক্লাছে তোমালোকক উপকৃত কৰিব। আজি এইখিনিয়ে গৈ ক্লাছটো সামৰণি মাৰিলোঁ।